ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা। আত্মসহায়ক গোটৰ মহিলাৰে ভৰি পৰিল ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ। দৰং ওদালগুৰি সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ জোৰদাৰ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক লগত লৈ মঞ্চত কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি হ'ব বিনামূলীয়া। মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ একাউণ্টত সোমাব 10,000কৈ টকা। হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী স্নাতকোত্তৰ পৰ্যায়তো লাভ কৰিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সভাৰ অন্তত ৰঙিয়াৰ চহৰৰ মাজমজিয়াৰে উলিওৱা হয় বিশাল ৰোড শ্ব'। ৰোড শ্ব'ত মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰে লক্ষাধিক পুৰুষ মহিলাই। ৰিপৰ্ট সজদা ৰিয়েলিটি।